নমস্কাৰ বন্ধুসকল, আজি আমাৰ ককাইদেউৰ ঘৰত খানা এটা আয়োজন কৰিছোঁ। এয়া মোৰ লগত আছে গংগা। আজি খানা আইটেম কি হ'ব এনেই কৈ দিয়া। ঠিক আছে, তোমাৰ মাছ আৰু বিলাহীৰ তৰকাৰী, লগতে তোমাৰ আছে গাহৰি মাংসৰ এখন গ্ৰেভি হ'ব আৰু দালি হ'ব আৰু বাকী চব্জি কিবা কিবি আছে আৰু। ভাত হ'ব নে পোলাও হ'ব? পোলাও হ'ব ন? ঠিক আছে, আমি খানাটো কেনেকৈ কি বনায় তাকে আমি চাওঁ আহক। খানাত মাছ আছে, মাছ লোকেল মাছ আৰু আছে গাহৰি আছে, গাহৰি। এতিয়া মাছটো ফ্ৰাই কৰিব লৈছোঁ। এইটো চাৰা কৰিব নোৱাৰিবা। মাছ ফ্ৰাই হৈ আছে। মাছ মুগা এইফালে বনাই থাকিব পাৰ। বেয়া ভয় লাগে তেল পৰে বুলি। এয়া আমাৰ মাছ ফ্ৰাই হৈ গৈছে। পিঁয়াজ দিম ইয়াত। এইটো কি বস্তু? আলু দেখোন এইটো। এতিয়া ইয়াত পিঁয়াজ দিম। আদা ৰচুন দিয়া হৈছে। আদা ৰচুন দিয়াৰ পাছত এইটো বিলাহী দিম। এজন আজি মাছৰ তৰকাৰী বনাই আছে। তেওঁ আজি মাছৰ মানে তৰকাৰীখন কেনেদৰে বনাব, মানে চিষ্টেমটো কি? প্ৰথমতে বিলাহীটো কাট। চিষ্টেম মানে কি, এইটো মাছৰ জোল হ'ব এতিয়া। ইয়াতে কি কি দিয়া হৈছে? ইয়াত দিছোঁ এতিয়া আমি আদা ৰচুন পিঁয়াজ আৰু তেল দি বস্তুটো এনেকৈ ফ্ৰাই কৰি আছোঁ। পিঁয়াজটো যেতিয়া অলপ ৰঙা হ'ব, মাছটো কিমান টাইম ফ্ৰাই কৰিলা? এইটো ধৰি লোৱা 15 মিনিট। এতিয়া কি দিয়া হৈছে ইয়াতে? বিলাহী দিয়া হৈছে। বিলাহীটো তুমি তাৰ পৰা কি দিবা? নিমখ। নিমখটো তুমি কি আন্দাজত দিছা? নিমখটো নিজে যিমান খাই সিমান। তুমি বনাবলৈ এলাহ কৰা, ফোন কৰা, এতিয়া তোমাৰ কাৰোবাক লগত সংগী কৰিবলৈ মন নাযায়নে? যে ৰাতিপুৱাই শুই উঠি তোমাক চাহ একাপ দিলে। সেইটোহে মন নাই যোৱা। মাছো হৈছে, মাছৰ জোলটো বনাই আছোঁ। ভালকৈ দেখাই দিয়া। এয়া নিমখটো মোক টেষ্ট কৰি দিয়ক। মাছ দিম আৰু অলপ পাছতে। মাছ বনি গৈছে। মাছ দি দিয়া হৈছে আৰু পোলাও বনিব। এইটো পোলাও। এয়া পোলাও মছলা। তাৰপিছত একেবাৰে লাষ্টত বনিব এইটো ব্ৰইলাৰ। অকল এজন মানুহৰ কাৰণে কম, সেইকাৰণে এইটো পোলাও চাব। গাহৰি বনিছে, গাহৰি আমাৰ গংগা বনাব লৈছে আৰু। এইটো গংগা, তুমি আজি এইটো কি ষ্টাইলত বনাবা? এইটো তোমাৰ মণিপুৰী ষ্টাইল। মণিপুৰী ন? মিজোৰাম, এতিয়া আমি বিৰোধী। মিজোৰাম লগত আমি কথা নাপাতো। মণিপুৰ মানে বাচিবি আৰু। গাহৰি মাংস যিহেতু বেছি তেল দিব নালাগে, অলপ দি দিছোঁ ইয়াতে। আদা ৰচুন দি দিছা ন? বেছি নহয়। এতিয়াতো কিমান টাইম এনেই ভাজিব লাগিব? পিঁয়াজটো অলপ ৰঙা হোৱা লাগে। এতিয়া মাংস দিছে এইটো গাহৰি। আমি একেবাৰে লাষ্টৰখিনি দেখামগৈ। এতিয়া বৰ্তমান এইটো ফ্ৰাই হ'ব মাংসটো। এয়া মাংসত এতিয়া এইটো কি দিছা গংগা? মছলা কি দিছা? মছলা তোমাৰ মিট মছলা আছে, তোমাৰ জিৰা দিছোঁ, ৰেড চিলি অকণমান দিছোঁ। তাৰপিছত এতিয়া অলপ ভালদৰে লৰাই ঢাকি দিব লাগিব ন? ফ্ৰাই হৈ গৈছে ন মাংসটো? এতিয়া আমি বিলাহী অলপ দি দিব লাগিব ইয়াতে। বিলাহী দিম, যিহেতু আমি গ্ৰেভি বনাইছোঁ। বিলাহী অলপ দি দিছোঁ। বিলাহী দি কিমান দেৰি থ'ব লাগিব এনেই? বিলাহীটো যেতিয়ালৈকে ফ্ৰাই হয় আৰু কিমান দেৰি ঢাকি থ'ব লাগিব? মেক্সিমাম 15 মিনিট। 15 মিনিট ন? ঠিক আছে বাৰু। এয়া আমাৰ লগত আছে দীপায়ন ককাইদেউ। নমস্কাৰ। এয়া আছে আমাৰ ৰাহুল নেওগ। এয়া আছে গংগা। নমস্কাৰ। আজি খানা যেতিয়া
ৰাহুললৈকে মই একো বনোৱা নাই আজি লাষ্টত চাটনিটো বনাব দিব লাগিব বৰ্তমান আহি পাইছেহি আমাৰ দেৰি হৈছে অলপ খানা বনি আছে এয়া জয়বৰা আহিছিলে আমাৰ জয়বৰা ক'ত গ'ল হয় এয়া জয়বৰা আহিব লাগে আমাৰ অতিকৈ আপোন এজন আমাৰ জয়বৰা নমস্কাৰ আহি পাইছেহি বৰ্তমান তুমি অলপ চোৱাচোন তোমাৰ ৰেচিপি তোমাৰ গাহৰি মাংস মাংস তুমি এইটো কেনেকুৱা দেখিছা জয়বৰা এইটো কোৱা মাছৰ জোলটো তুমি এনে কেনেকুৱা দেখিছা গাহৰি এয়া আমাৰ চালাড খানা এতিয়া বৰ্তমান বনি গৈছে এয়া আমাৰ জয়বৰা খানা বাঢ়ি আছে এয়া মছলি মাছ আহি গৈছে মাছ গাহৰি মাছ চালাড আমাৰ ছাৰে আজি আচাৰ দিব যাই পেলাওঁ এয়া আমি খাবলৈ লৈছোঁ ভাত ঠিক আছে এতিয়া বাই বাই আমি ভাত খাই লওঁ